নমস্কাৰ সকলোকে আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এয়া ছোৱালীসকলে পানী তুলিবলৈ যোৱাৰ পৰা যিহেতু সেইদিনা আছিল ভাগিনীজনীৰ মূৰত তেল দিয়া আৰু সকলোৱে জানেই কইনা গা ধোৱাৰ আগত যিহেতু পানী তুলিবলৈ যোৱা কিছুমান নিয়ম থাকে সেয়েহে তাৰে অকণমান মুহূৰ্ত সাঁচি ৰাখিছিলোঁ আৰু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ ঠিক আছে তেন্তে ভিডিঅ'টো শেষলৈকে সকলোৱে চাব বুলি আশা ৰাখিলোঁ আৰু এইফালে চাওকচোন ধুনীয়াকৈ ছোৱালীসকলে নিয়মসমূহ কৰিলে আৰু কৰা হৈ গ'ল এতিয়া কইনা গা ধুবলৈ যাব ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকক শেষলৈকে আনফালে এয়া ৰভাতলিৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ ধুনীয়াকৈ আৰু এইফালে কইনা নোৱাই ধোৱাৰ এটোৱাৰ পাছত ছোৱালীসকলে এনেকৈ আশীৰ্বাদ দিয়া হয় সকলোৱে জানেই এইখিনি নিয়ম তথাপিও অকণমান দেখুৱাই দিছোঁ আৰু এইফালে কইনাজনীক আশীৰ্বাদ দি শেষ হোৱাৰ পাছতে ধুনীয়াকৈ ৰভাতলিলৈ অনা হয় আৰু কইনাজনীৰ সন্মুখতে এতিয়া বিয়ানাম গাব লগতে মৰ্টনৰ শৰাই খুজিব আৰু নাচিব ফূৰ্তি কৰিব ঠিক আছে তেন্তে শেষলৈকে সকলোৱে চাই থাকক ভিডিঅ'টো আৰু কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব শেষলৈকে চাই থাকক তেন্তে কেইটা লাইনত